নমস্কাৰ বন্ধুসকল আর এবি অটো টিভিৰ আজিৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল যোৱা খণ্ডত আমি কথা পাতিছিলোঁ আমাৰ গোটেই পৃথিৱীতে আটাইতকৈ বেছি কিমান কেনেকুৱা ধৰণৰ গাড়ী বিক্ৰী হয় বা কি কোনখন গাড়ী পৃথিৱীৰ আটাইতকৈ বেছি বিক্ৰী হোৱা গাড়ী এই বিষয়ে আজি আমি কথা পাতিব বিচাৰিছোঁ আমাৰ ভাৰতবৰ্ষত কোনখন গাড়ী আটাইতকৈ বেছি বিক্ৰী হয় আমি টপ 10 বেষ্ট সেলিং কাৰ্স ভাৰতৰ ভিতৰত আমি আজি জানিবলৈ চেষ্টা কৰিম তেনেহলে বন্ধুসকল আহক ভিডিঅ'ৰ মুখ্য বিষয়বস্তুলৈ যাওঁ আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো যেন শেষলৈকে চাই যাতে আপোনালোকে এই মাৰ্কেটখনৰ আজি যেটো বিষয় আলোচনা কৰিছোঁ তাৰ এটা সম্যক ধাৰণা আপোনালোকে পাব পাৰে তেনেহলে বন্ধুসকল আহক আৰম্ভ কৰোঁ তেনেহলে আমি শেষৰ ফালৰ পৰা আৰম্ভ কৰিম আমাৰ ভাৰতৰ ভিতৰত বিক্ৰীৰ ক্ষেত্ৰত দশম স্থানত অহা গাড়ীখন হৈছে Hyundai Creta যিখন 99736 ইউনিট হেখন গাড়ী বিক্ৰী হৈছিল আৰু যদি মূল্যৰ ফালৰ পৰা চাবলৈ যাওঁ তেনেহলে 10 লাখ টকাৰ পৰা ক্ৰেটাৰ মূল্য আৰম্ভ হয় আৰু যথেষ্ট সফল গাড়ী বুলি ক'ব লাগিব বন্ধুসকল তাৰ পিছত আহিছে Hyundaiৰ অন্য এখন গাড়ী Hyundai i10 Nios বন্ধুসকল এই গাড়ীখনো 1,02,693 ইউনিট বিক্ৰী কৰিবলৈ সক্ষম হ'ল এই গাড়ীখনৰ মূল্য 5.8 লাখ টকাৰ পৰা ভাৰতীয় বজাৰত আৰম্ভ হয় ইয়াৰ পিছত বন্ধুসকল আহিল মাৰুতি সুজুকিৰ এখন গাড়ীখনৰ নাম হৈছে ইকো এই গাড়ীখনৰ 1,14,145 ইউনিট গোটেই ভাৰতত বিক্ৰী হ'বলৈ সক্ষম হ'ল এই গাড়ীখন এটা 1.2 লিটাৰ ইঞ্জিনৰ সৈতে আহে আৰু 3,61,000 টকাৰ পৰা মূল্য আৰম্ভ হৈ 4,75,000 টকালৈকে এই গাড়ীখন উপলব্ধ হয় সপ্তম স্থানত আহিছে আমাৰ মাৰুতি সুজুকিৰ অন্য এখন গাড়ী ভিটাৰা ব্ৰিজা এখন এসইউভি হয় আপোনালোক সকলোৱে নিশ্চয় চিনি পায় ভিটাৰা ব্ৰিজা কাৰণ ভিটাৰা ব্ৰিজা এখন যথেষ্ট পপুলাৰ গাড়ী আৰু এই গাড়ীখনৰ বিক্ৰীৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ বন্ধুসকল তেনেহলে 1,18,313 ইউনিট এই গাড়ীখনৰ বিক্ৰী হৈছে আৰু এই গাড়ীখনৰ মূল্য 7,62,000 পৰা আৰম্ভ হৈ 10,50,000 লৈকে ভাৰতীয় বজাৰত উপলব্ধ হয় ইয়াৰ পিছত বন্ধুসকল আহিল Hyundaiৰ i20 Elite এই গাড়ীখন যোৱা প্ৰায় 2 বছৰ ধৰি এখন Hyundaiৰ বেষ্ট সেলিং কাৰ বুলি আপোনালোকে ক'ব পাৰে আৰু যথেষ্ট পপুলাৰ কাৰো হয় গোটেই ভাৰততে এই গাড়ীখনৰ 2019 চনৰ বিক্ৰীৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ 1,23,201 ইউনিট গাড়ীখনত বিক্ৰী কৰিবলৈ সক্ষম হৈছিল আৰু 5,52,000 টকাৰ পৰা গাড়ীখনৰ মূল্য আৰম্ভ হয় আৰু 9,34,000 টকালৈকে কেইবাটাও বেলেগ ভেৰিয়েণ্ট এই গাড়ীখনৰ উপলব্ধ হয় পঞ্চম স্থানত আহে মাৰুতি সুজুকিৰ ৱেগনাৰ নামৰ গাড়ীখন এই গাড়ীখন আপোনালোকে সকলোৱে নিশ্চয় চিনি পায় আৰু যোৱা বছৰ 2019 চনত মানে এই গাড়ীখনৰ এটা ফেচলিফ্ট মুকলি কৰা হৈছে আৰু ফেচলিফ্ট যেতিয়াৰ পৰা মুকলি হৈছে তেতিয়াৰ পৰা গাড়ীখনৰ বিক্ৰী যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা দেখা গৈছে যদি বিক্ৰীৰ ফালৰ পৰা চাবলৈ যাওঁ 1,55,967 ইউনিট এই গাড়ীখনৰ বিক্ৰী হ'বলৈ সক্ষম হ'ল এই গাড়ীখনৰ মূল্যৰ ফালৰ পৰা চাবলৈ গ'লে 4,42,000 টকাৰ পৰা গাড়ীখনৰ মূল্য আৰম্ভ হয় আৰু 5,59,000 টকালৈকে কেইবাটাও বেলেগ মডেল এই গাড়ীখনত উপলব্ধ বন্ধুসকল আমাৰ তালিকাত চতুৰ্থ স্থানত আহে মাৰুতি সুজুকিৰ বলেনো এই গাড়ীখনৰ বিক্ৰী যথেষ্ট ভাল আৰু মাৰুতি সুজুকিৰ এখন যথেষ্ট ভাল সেলাৰ বুলি আপোনালোকে ক'ব পাৰে এই গাড়ীখনৰ বিক্ৰীৰ ক্ষেত্ৰত 1,83,862 খন গাড়ী তেওঁলোকে বিক্ৰী কৰিবলৈ সক্ষম হ'ল 5,58,000 টকাৰ পৰা গাড়ীখনৰ মূল্য আৰম্ভ হয় আৰু 8,90,000 টকালৈকে কেইবাটাও মডেল এই গাড়ীখনৰ উপলব্ধ ইয়াৰ পিছত তৃতীয় স্থানত আহে মাৰুতি সুজুকিৰ সুইফ্ট নামৰ গাড়ীখন যদিহে আমি ইয়াৰ বিক্ৰীৰ ক্ষেত্ৰত চাবলৈ যাওঁ সুইফ্ট গাড়ীখনে 1,91,907 ইউনিট বিক্ৰী কৰিবলৈ সক্ষম হয় যোৱা 2019 বছৰটোত 5,14,000 টকাৰ পৰা গাড়ীখনৰ মূল্য আৰম্ভ হয় আৰু 8,84,000 টকালৈকে এই গাড়ীখন উপলব্ধ হয় বন্ধুসকল দ্বিতীয় স্থানত আহিছে সুইফ্টৰে যিটো সেডান মডেল হয় ডিজায়াৰ এই মডেলটো যথেষ্ট পৰিমাণে পপুলাৰ ভাৰতত আৰু এই মডেলৰো বহু সংখ্যক গাড়ী ভাৰতীয় বজাৰত বিক্ৰী হয় বিক্ৰীৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেনেহলে 1,98,904 ইউনিট এই গাড়ীখনৰ বিক্ৰী হ'বলৈ সক্ষম হ'ল 5,82,000 টকাৰ পৰা 9,52,000 টকালৈকে এই গাড়ীখনৰ কেইবাটাও মডেল উপলব্ধ এতিয়া তেনেহলে জানো হওক ভাৰতৰ বজাৰত আটাইতকৈ বেছি বিক্ৰী হোৱা গাড়ীখনৰ বিষয়ে আপোনালোকে কিবা গেছ কৰিব পাৰিছে যদি মই কোৱাৰ আগতে আপোনালোকে তলত কমেন্ট এটা কৰিবলৈ নাপাহৰিব তেনেহলে আপোনালোকৰ কল্পনাৰ অন্ত পেলাইছো আৰু ভাৰতীয় বজাৰত আটাইতকৈ বেছি বিক্ৰী হোৱা কাৰখন হৈছে মাৰুতি সুজুকি অল্টো 800 2,08,87 ইউনিট এই গাড়ীখনৰ বিক্ৰী হ'বলৈ সক্ষম হ'ল 2019 বৰ্ষটোত আৰু এই গাড়ীখনৰ মূল্যৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ তেনেহলে 2,88,000 টকাৰ পৰা আৰম্ভ হৈ 4,39,000 টকালৈকে ইয়াৰ কেইবাটাও মডেল উপলব্ধ হয় বন্ধুসকল এই লিষ্টখন আছিল আমাৰ টপ 10 সেলিং কাৰ ইন ইণ্ডিয়ান মাৰ্কেট তাৰে লিষ্ট গতিকে আপোনালোকে মন্তব্য কৰিব যিখন আমি যোৱাবাৰ আলোচনা কৰিলো গোটেই বিশ্বতে কেনেকুৱা ধৰণে কেনেকুৱা গাড়ী ভাল বিক্ৰী হয় আৰু ভাৰতত কেনেকুৱা বিক্ৰী হয় এবাৰ যিখিনি আলোচনা কৰিলো তাৰে এটা কম্পেৰিজন যদি আপোনালোকে যদি নিজৰ মাজতে তাৰ এটা কম্পেৰিজন কৰে তেনেহলে আপোনালোকে কি বুজি পায় যে আমাৰ ভাৰতীয় বজাৰত যি সকলে গাড়ী কিনিছে তেওঁলোকে কোনোবা ক্ষেত্ৰত কম্প্ৰমাইজ কৰিছে নেকি
লাগে সেইটো সুৰক্ষাৰ ক্ষেত্ৰতে হওক বা সেফ কনভেনিয়েন্সৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক ইঞ্জিনৰ ক্ষেত্ৰতে হওক ভাৰতীয় লোকে তেওঁলোকৰ প্ৰয়োজন অনুসৰি গাড়ী বজাৰত পাইছেনে বা আপুনি যদি এখন গাড়ী কিনিবলৈ যায় আপুনি মনৰ পছন্দ মতে এখন গাড়ী বজাৰত কিনিবলৈ পায়নে বা আপোনালোকে গাড়ীখন নাপায় এখন আপোনাৰ পছন্দ নোহোৱা সত্ত্বেও বেলেগ এখন গাড়ী কিনিবলৈ আপোনালোক বাধ্য হয় তলত কমেণ্টত মন্তব্য কৰিবলৈ নাপাহৰিব এতিয়া মই আৰম্ভণিতে কৈছিলোঁ আমি এটা তুলনামূলক আলোচনা কৰিম বন্ধুসকল মোৰ মন্তব্য যদি মই ৰাখোঁ তেনেহ'লে মই নিশ্চিতভাৱে ক'ম যে ভাৰতত কিছুমান গাড়ী আমি ডিজাৰ্ভ কৰোঁ যিবিলাক কিছুমান কোম্পানীয়ে দিবলৈ সক্ষম হোৱা নাই বা কিছুমান সেফটি ফিচাৰ্ছ কিছুমান কোম্পানীয়ে দিবলৈ সক্ষম হোৱা নাই মোৰ মতে এই ক্ষেত্ৰত যিবিলাক গাড়ীৰ কোম্পানী হয় সেইবিলাক আমাৰ ভাৰত চৰকাৰতকৈ আগত থাকিব লাগে যে আমাৰ গোটেই পৃথিৱীতে এনেকুৱা ফিচাৰ্ছ ৰোল আউট হৈ গৈছে গতিকে আমি আমাৰ গাড়ীত সেই ফিচাৰটো আনিব বিচাৰোঁ তেওঁলোকে ভাৰত চৰকাৰৰ ওচৰত এই প্ৰাৰ্থনা ৰাখিব লাগে কিন্তু যেতিয়ালৈকে আমাৰ ভাৰতত চৰকাৰে এটা ৰুল নবনায় যে ডুৱেল এয়াৰবেগ কম্পালচৰি হ'ব লাগিব তেতিয়ালৈকে কোনো এয়াৰবেগ নিদিয়ে দিলেও ছিংগল এয়াৰবেগ দিব বা ডুৱেল এয়াৰবেগ দিলে গাড়ীখনৰ মূল্য বহুত বেছি বঢ়াই দিব গতিকে এনে ধৰণৰ কাম কৰাতকৈ ভাল তেওঁলোকে এটা সুস্থিৰ তেওঁলোকৰ এটা মানে মনোভাৱ ৰাখক তেওঁলোকে খুব ভালকৈ টেকন'লজি আৰু ইনোভেশ্যনৰ সৈতে নতুন গাড়ী আগবঢ়াই যাওক আমাৰ ভাৰতীয় গ্ৰাহকৰ কাৰণে যাতে সকলো ক্ষেত্ৰতে সকলো ছেগমেণ্টতে তেওঁলোকে নতুন গাড়ী দেখিবলৈ পায় এইটো কেৱল গাড়ীৰ ক্ষেত্ৰতে নহয় মটৰচাইকেলৰ ক্ষেত্ৰতো এই কথাটো প্ৰযোজ্য হয় আমি যিহেতু ইয়াত মটৰচাইকেলৰ কথা পতা নাই সেইকাৰণে মই আপোনালোকক উনুকিয়াই দিছোঁ তেনেহ'লে বন্ধুসকল আপোনালোকে এবাৰ ক'ব যে ভিডিঅ'টো চাই লাগিল কেনেকুৱা আপোনালোকৰ আৰু যদি মোৰ কথাখিনিৰ সৈতে আপোনালোক একমত লাইক এটা কৰিবলৈ নাপাহৰিব আৰু তাৰ উপৰিও তলত কমেণ্ট কৰাৰ কথাটো মই আপোনালোকক আগতেই ক'লোঁ আৰু তাৰ উপৰিও এনেকুৱা ধৰণৰ আগলৈ ভিডিঅ'বিলাক চাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিছোঁ যে কৰোনাৰ কাৰণে যি আমাৰ গোটেই ভাৰততে এনেকুৱা ইমাৰ্জেঞ্চি চিটুৱেশ্যনৰ সৃষ্টি হৈছে তাৰ কাৰণে ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ নিৰ্দেশনা আপোনালোকৰ কাৰণে জাৰি কৰিছে সেই নিৰ্দেশনাবিলাক আপোনালোকে মানি চলিব আৰু তাৰ উপৰিও যদিহে আপোনালোকে কিবা এনে ধৰণৰ অসুবিধাত পৰে যে আপোনালোক বাহিৰলৈ যাবইলগীয়া হয় তেনেহ'লে নিশ্চয় নিজৰ সুৰক্ষা নিজৰ সুবিধা সকলোবিলাক চাই মেলিহে বাহিৰলৈ ওলাব তেনেহ'লে বন্ধুসকল আজিৰ ভিডিঅ'ৰ পৰা মোক বিদায় দিয়ক নমস্কাৰ